Good morning guys. So friends, etia সময় হল ৰাতিপুৱা 8টা মই জাস্ট টুপনিৰ পৰা উঠি মোবাইলটো লৈ এই পথাৰৰ মাজত আহিছো ভিডিও কৰিবলৈ চাহটা আকৌ খা নাই জাস্ট মানে ভিডিও কৰিবলৈ আহিলো তো মই এতিয়া আছো পথাৰৰ মাজত আপোনালোকে দেখিছে লোকেশনটো তো অলপ দেখাই দিছো ভালকে নিয়ৰ বিলাক যায় নাই তো ঠাণ্ডাৰ বতৰ নিয়ৰ একদম মানে 11টা বজালৈকে নাজে চাগে তো फ्रेंड्स এতে আৰু মই বেছি দেৰি নকৰো কাৰণ ইতে মই যাব লাগিব মানুহ চাবলৈ হাজাৰ মানুহ চাবলৈ মই ইতে যাই আছো আপোনালোকক দেখাম মই অকলে না যাও তো আপোনালোকে ভিডিওটো কেৱল কন্টিনিউ কৰি থাকক শেষলৈকে আৰু যিসকল নতুনকৈ আহিছে আমাৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো এতিয়া মই ঘৰত যায় চাহ পানী খাই তো 1 মিনিট ৰব মানে ইন্ট্ৰোটো দিবলৈ পাহৰি গৈছে তো ইন্ট্ৰোটো এবাৰ দি দিছো হাই এভৰিওয়ান মই ৰিংকমেট আপোনালোকে চাই আছে ৰিংকমেট ব্লগছ তো বেছি দেৰি নকৰি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বৰ্তমান উপস্থিত আছো হাজত আজি মাঘৰ 1 তাৰিখ অৰ্থাৎ 16 জানুৱাৰী হয় আমি চাব হৈছো মণিপুৰ উৎসৱ প্ৰতি বছৰৰ নিচিনা এই ভিডিও প্ৰতি বছৰে মাঘৰ 1 তাৰিখে মণিপুৰ উৎসৱ পালন কৰা হয় আৰু পমকা গেটৰ পৰা মাধৱলৈ শোভাযাত্ৰা কৰা হয় ইয়াত বিভিন্ন ধৰণৰ সংগীত শিল্পী উপস্থিত থাকে আজি অসমৰ জনপ্ৰিয় সংগীত শিল্পী নেকিব আৰু বিধি কংকনা আৰু লগতে আমাৰ একে আৰু মন দাৰাবি আৰু সিংগাৰটোৰ নাম নীলাকাশ উপস্থিত আছে সেইটো শোভাযাত্ৰা কৰিছে আমি এই শোভাযাত্ৰাটোত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে ৰাভা বড়ো কছাৰী সকলোৱে মানে ইয়াত বিভিন্ন ধৰণৰ ড্ৰেছ পৰিধান কৰি সিহঁতৰ নিজৰ জনগোষ্ঠীৰ ড্ৰেছ পৰিধান কৰি ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমি বৰ্তমান মানে ৰাস্তাত আছোঁ মেইন ৰোডত এই শোভাযাত্ৰাটো আমি চাই আছোঁ আপোনালোককো দেখুৱাই যাম তো চাই থাকক তো এয়াই আৰু এয়া দেখিছে আপোনালোকে ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈ পমক্কাৰ পৰা মাধৱ মন্দিৰলৈকে শোভাযাত্ৰা কৰি আছে সঁচাইদে হাজোখন এক বিশাল মিলনভূমি ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে এয়া আমাৰ অতিথিসকল গৈ আছে মাধৱ মন্দিৰলৈকে এয়া দেখিছে আপোনালোকে পাকা ৰাস্তাত নাও মাৰি আছে পেপাৰটো কমকৈ বাজা কাণ চান একদম তালমাত ধৰছে এয়া দেখিছে হাজো আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰীসকলে কলাত পানী লৈ শোভাযাত্ৰা কৰি আছে মজা ডেন্স কৰিছা দে এই বয়সতো যে ইমান জোজ আছে মানিছো এয়া দেখিছে হাতী কোনবাই কল দিছে এয়া হাতীটোৱে কলকেইটা খালা মাধৱ মন্দিৰত মানে সভা হ'ব আৰু লগতে মানে যিসকল মানে শিল্পীয়ে নিমন্ত্ৰণ কৰি আনিছে তো তেওঁলোকক সংগীত পৰিৱেশন কৰিব তো বলক আৰু তাত আমি উপভোগ কৰোঁ এয়া দেখিছে আপোনালোকে কিমান মানুহ ইয়াত গোট খাইছে কিমান বাইক ইয়াত এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আমি এতিয়া গৈ আছোঁ মাধৱ মন্দিৰলৈকে তো আপোনালোকে আহি থাকক আমাৰ সৈতে বিশ্বৰ জনসাধাৰণক এটা সহজ দিব আৰু